আছামিজ এআৰটি কিটচেনলৈ স্বাগতম। আজি মই বহুত সহজতে বনাব পৰা মাটি মাহৰ দাইলৰ ৰেচিপি এটা বনাই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। তাৰ বাবে মই লৈছোঁ মাটি মাহৰ দাইল 1.5 কাপ, শুকান জলকীয়া 4টা, পাঁচফোৰণ, তেজপাত, নহৰু, পিঁয়াজ, আদা। দাইলখিনি আধা ঘণ্টা বা 45 মিনিট ভিজাই থ'ব। মাটি মাহৰ দাইলখিনি ভিজাই থোৱাৰ পিছত এনেকৈ হাতেৰে ধুই ল'ব যাতে বেছিভাগ বাকলিখিনি গুচি যায়। অলপ থাকি গ'লেও একো নহয়। এতিয়া ধুই লোৱা মাটিমাহৰ দাইলখিনি কুকাৰত দি দিম মই। তাতে 2 গিলাচ পানী দিলোঁ। এতিয়া হাই ফ্লেমত দাইলটো বইল হ'বলৈ দিব। কুকাৰৰ ঢাকনি পৰিলে দাইলখিনি সিজি গৈছে। এতিয়া গৰম তেলত 3টা তেজপাত দিলোঁ। কাটি থোৱা পিঁয়াজখিনিও দি দিলোঁ। এতিয়া পাঁচফোৰণখিনি দি দিম। আদা নহৰুৰ পেষ্টখিনিও দি দিলোঁ। এতিয়া এনেকৈ অকণমান লৰাই দিব। এতিয়া শুকান জলকীয়া 4টা দি দিলোঁ। ইয়াতে কোনোবাই বিলাহী ভাল পালেও বিলাহীও দিব পাৰে। অলপ লৰাই লৈ হালধিটো দি দিলোঁ। নিমখটো আপোনালোকে যিমান খায় সেই হিচাপে দিব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। জিৰাৰ গুড়ি আধা চামুচ দিলোঁ। ধনিয়াৰ গুড়িও আধা চামুচ দিলোঁ। মছলাখিনি দিয়াৰ পিছত ভালকৈ ফ্ৰাই হ'বলৈ দিব, কিন্তু জ্বলিব নিদিব। এতিয়া বইল কৰা দালিখিনি ইয়াতে যোগ কৰি দিলোঁ। এতিয়া দাইলটো হাই ফ্লেমত উতলিবলৈ দিব। আপোনালোকৰ গ্ৰেভিটো যিমান পৰিমাণৰ লাগে চাই ল'ব। আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু খাই ভাল পালে ভিডিঅ'টো লাইক কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।